Hey guys, welcome to my YouTube channel Bora Kitchen Vlogger অন্য এটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত। অলপ আগত মোৰ আগৰ ভিডিওটো মই এডিট কৰি দি উঠিছো আৰু হেবিলা কটা শুট কৰো ভিডিও যেহেতু বনুৱে নাই একদিন বেমাৰতে গৈ আছিল আৰু এটা বাজিছে 7:30 তো দেখুৱাবলৈ একোৱে নাই ভাবিছো ভাত কি হল আপোনাৰ তাকে অলপ দেখুৱাম আপোনালোকক তো আৰু এটা কথা মোৰ ভিডিও বিলাক মানে কি নতুন ভিউ আছে যদি চাইছা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব তেতিয়া মোৰ নতুন ভিডিও নটিফিকেশন পাই থাকিব আপোনালোকে আৰু আজি ৰাতি ভাত খাজত কি জুকা কৰি লৈছো তাকে অলপ দেখুৱাম আপোনালোকক আৰু এটা কথা জিয়ে ৰেডি কৰি নলওকে আজি জ্বলাটো মেইন হ'ব জ্বলা খুব খাবলৈ মন গৈ আছে জ্বলা দিম ঠিকছে জ্বলা দিম যাতে খাব নোৱাৰিলে মানে যি হয় হ'ব জ্বলা দিম আজি তো জ্বলা কৰি বনাম তাকে দেখুৱাম কি ৰেডি কৰি লৈছো পাকঘৰত মই আৰু মাংস মই বহাই দিলোঁ পিঁয়াজ এটা কাটিলোঁ কাটি কৰি এতিয়া নিমখ হালধি দিলোঁ দি কৰি লৰাই আছোঁ মই মছলা পিচি লৈছোঁ আদা নহৰু জলকীয়া আৰু জালুক জিৰা ইমানে গোটেইখিনি পিচি ল'লোঁ ভালদৰে চাওকচোন জলকীয়াটো কালাৰটো দেখিয়ে গম পাইছে কিমান জলকীয়া দিছোঁ মই মছলা দিলোঁ দি লৈ এতিয়া কেঁচা গোন্ধ নোযোৱালৈ ভাজি থাকিম মই ভালদৰে ভাজি ল'ম অলপ সময় কেঁচা গোন্ধটো নোযোৱালৈকে মোৰ চিকেন ৰেডি হৈ গ'ল কালাৰটো চাওক কিমান ধুনীয়া হৈছে বহুত জ্বলা হৈছে ভাত পানী খাই আজৰি হৈ আহিছোঁ এতিয়া বাজিছে 12:30 ৰাতিপুৱা কাম বনবিলাক কৰি কাপোৰ ধুলোঁ কাপোৰ ধুই ভাত পানী খাই আজৰি হৈ আহিছোঁ এতিয়া চুলিটো ধুই দিলোঁ আৰু আজি শাৰদীয় দুৰ্গা পূজা সপ্তমী তো সন্ধিয়া মানে মৰিগাঁও পৰিৱেশটো এবাৰ দেখুৱাম আপোনালোকক তো এতিয়া শুই লওঁ এবাৰ শুই উঠি চাই দিব ভিডিঅ'টো আজি ভিডিঅ'টো অলপ মানে কি ধুনীয়া হ'বলৈ গৈ আছে মই আপোনালোকক দেখুৱাম মৰিগাঁৱত কেনেদৰে কি পূজা পাতিছে শুই উঠিলোঁ উঠি অলপ আগত উঠিছোঁ উঠি মুখ হাত ধুলোঁ ধুই কৰি ফ্ৰেছ হৈ ল'লোঁ লৈ এতিয়া চাহ অলপ বনাবলৈ আহিছোঁ চাহ অকণ খাই লওঁ খাই লৈ আজি মৰিগাঁৱলৈ যাম চাই দিব কিন্তু আপোনালোকক মই দেখুৱাম মৰিগাঁৱত পূজাটো কেনেদৰে উদযাপন কৰিছে তাকে ওলাই আছোঁ মৰিগাঁৱলৈ যাবলৈ ওলাই কিন্তু হোৱা নাই মানে কি ওলাইছোঁ কাপোৰযোৰ পিন্ধিলোঁ পিন্ধি কৰি বাকী চুলি তুলি চুচ লাগিব পৰাই নাই যিহেতু ভাবিলোঁ ভিডিঅ' কৰি আছিলোঁ সেইকাৰণে ঘৰৰ পৰাই দেখুৱাই গৈছোঁ একেবাৰে মই এতিয়া ওলাই লওঁ ওলাই কৰি লৈ দেখুৱাই যাম একেবাৰে মৰিগাঁৱত কেনেকুৱা কি ধৰণৰ পূজা হৈছে মইতো আজি এসপ্তাহমান হ'ল টাউনলৈ যোৱাই নাই তো ভাবিছোঁ আজিও আপোনালোককো দেখুৱাওঁ ময়ো চাওঁগৈ ওলাই লওঁ আৰু ইমান ষ্টাইল কৰা নাই মানুহ যিহেতু আজিৰ পৰা যাব আহে ইমানো মানুহ নাযাব আজি অষ্টমী আৰু নৱমী দিনাখন বেছি মানুহ যায় তো বাকী দেখিবই আপোনালোকক দেখুৱামেই মই ওলাই ৰেডি হ'লোঁ আৰু এতিয়া বহি আছোঁ হাজবেণ্ড নাই হাজবেণ্ড ওচৰৰ মানুহজনক লগ কৰিব কৰিছে তো ওলাই কৰি ধুনীয়াকৈ বহি আছোঁ মই চিম্পলকৈ ওলাইছোঁ ইমান ষ্টাইল কৰা নাই তো এনেদৰে যাম গৈ মৰিগাঁৱত দেখুৱাই আছোঁ চালি মানুহে নাই ইমান যেনেদৰে মৰিগাঁৱত বজাৰ কৰিব যাওঁ তেনেকুৱা মানুহে দেখা পোৱা গ'ল আৰু একেবাৰে ভাল লগা নাই আহি সেইটো সঁচা কথা আৰু এয়া হৈছে মৰিগাঁও শিৱ মন্দিৰ আৰু ইয়াত যে আগতে বহুত মানুহ থাকে আৰু পুলিচ পইণ্টৰ ওচৰতো মানুহে নাই ইমান আৰু এইখিনি মানুহ দেখিছে যে ইমান মানুহ মৰিগাঁৱতো বজাৰ কৰিব গৈ থাকে সদায় একেবাৰে মানুহ নাই মানুহে নাই একেবাৰে পূজা চালি আমি এতিয়া ঘৰলৈ যাবহে ওলাই আছোঁ মানুহে নাই একেবাৰে ভাল লাগে নাই আগৰ দৰে নহয় একেবাৰে এতিয়া মাংসৰ দোকানলৈ আহিছোঁ মাংসকে অলপ কিনি লওঁ পালোহি এইমাত্ৰ নামিছোঁ গাড়ীৰ পৰা আৰু দেখিলে নহয় কি পূজা সেয়া পূজাৰ অৱস্থা নাই পূজাৰ পালোহি আৰু আমি গৈছিলোঁ টুমটুমত গাড়ী নিয়ে যিহেতু গাড়ী যে বহুত দূৰত হ'ব লাগে সেইকাৰণে ইমান টেনশ্যন লৈ থকাতকৈ টুমটুমলৈ গ'লোঁ আৰু এঘণ্টাও নহ'লে নেকি গুচি আহিলোঁ ঘৰ পালোহি এতিয়া আৰু চাবিটো ভিন্ন ঠাল আছে দেই মাংস লৈ আহিছোঁ লোকেল মুৰ্গী তো ইয়াকে বনাই কৰি খাম কি কৰিলে তো সেয়া পূজা
ঘৰ পালোহি আৰু একো নাখালোঁ কাৰণ খাবলৈ আগৰ দোকানবিলাকে আছে, এখনো বাহিৰা দোকান বহা নাই আৰু যে ভালো নালাগিলে, অকণো ভাল লগা নাই। কাইলৈ যাম আমি এই জেগাত আৰু সেই জেগা পূজাটো দেখুৱাম আপোনালোকক। আৰু মৰিগাঁৱত যে 3-4টামান পূজা মণ্ডপ হৈছে, আগতেতো বহুতকেইটা হয়। কেইটা হৈছেনো? কেইটা হৈছে এইটো গম নাপাওঁ, কিন্তু 3টা দেখিলোঁ ৰাস্তাৰ লগত। আগতেতো বহুত মানুহ হৈ থাকে, গৈও ভাল লাগে খোজকাঢ়ি। এতিয়া অকলে খোজকাঢ়ি গৈছোঁ, অকলে আহিছোঁ, তেনেকুৱা ধৰণৰ হৈছে। তো দেখিলে আপোনালোকে মৰিগাঁও পূজাখন কেনেকুৱা হৈছে, কি হৈছে দেখুৱালৈ জীৱন নহওক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু মানুহ নহ'লে কেমেৰা কৰিব ভাল নালাগে, সেইকাৰণে ইমানো কেমেৰা কৰা নাই। তাৰপিছত এতিয়া কাপোৰ কানি খোলাই চেঞ্জ হৈ লওঁ। ভাত বনাম আজি, লোকেল মুৰ্গী আনিছিলোঁ মৰিগাঁৱৰ পৰা। বজাৰ কৰিব গৈছোঁ, পূজা চাবলৈ যোৱা নাই, তেনেকুৱা ধৰণৰ হ'ল। তো কাপোৰ কানি খোলাই চেঞ্জ হৈ লওঁ, গৈ পেলাই কাইলৈ আপোনালোকক এজেগাত দেখুৱাই আছোঁ। আজিতো ভিডিঅ'টো শেষে কৰিম ইমানতে, ভাত পানী বনাই কৰি লোৱাৰ পিছত। কিন্তু কালি জেগালৈ যাম, সেই জেগা পূজাটো দেখুৱাম আপোনালোকক। কিন্তু ক'লৈ যাওঁ কালি গম পাব আপোনালোকে, মই নেক্সট ব্লগত গম পাব মানে। তো কাপোৰ কানি খোলাই চেঞ্জ হৈ লওঁ। এতিয়া মই উতলি আছোঁ যে, এইখিনি দিছোঁ ভোট জলকীয়া দিলে যে তৰকাৰীকণ খাবলৈ ইমানেই টেষ্টি হয়। দি লৈ এতিয়া ঢাকি দিওঁ, ওপৰতে বহি আছোঁ যে এইটো বস্তুটো যে কোমল হৈ যাব যেতিয়া হাতাপাতে এনেকৈ পিহি গৈ লটি দিব আপুনি, তেতিয়া তৰকাৰীকণ খাবলৈ বহুত ধুনীয়া লাগে। মানে কি সোৱাদটো বহুত বেলেগ হৈ যায়। সেইকাৰণে ভোট জলকীয়াটো দি এবাৰ ট্ৰাই কৰিবচোন, কেনেকুৱা পায় ক'ব এবাৰ। আৰু ইমানেই গলাৰ পিছত এতিয়া হাতাপাত জলকীয়া চাইডৰ ফালে লৈ এনেকৈ পিটিকি দিম। এতিয়া বৰ্তমান গলা নাই, অলপ দেৰি কৰি দিম। এতিয়া মই ঢাকনখন মাৰি উতলিবলৈ দিম। এইমাত্ৰ দিছোঁ আৰু চিকেনৰ কাৰীটো যে ইমান ধুনীয়া লাগিছে, মানে ভোট জলকীয়া চেণ্টটো যে ওলাই গৈছে যে খাবলৈ খুব ভাল লাগিছে। কিন্তু জ্বলা হৈছে, কাৰণ জ্বলা খাম বুলিয়ে দিছোঁ জলকীয়া। ভোট জলকীয়াটো ইমান জ্বলা নহয়, তথাপিও মানে চেণ্টটো মানে ইমান ভাল লাগিছে খাবলৈ। খায়ো ক্লিয়াৰ। আৰু ভিডিঅ'টো বেছি দীঘলো কৰি নাথাকোঁ, ইমানতে সামৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব। আৰু এটা নতুন ভিডিঅ' সৈতে লগ পাই আছোঁ তেন্তে আজিলৈ আহিছোঁ, বাই বাই। চাই থাকিব ভিডিঅ' মোৰ।